সেউজীয়া ধানৰ মাজত লুকাই থাকে ফৰিং খেদি ফুৰু চিৰিং চিৰিং কৰে বুকু ধিপিং ধিপিং অহ' সমনীয়া আহা আহা সেউজীয়া। এই গোটেই সেউজীয়াখিনি যদি মোৰ গাত থাকিল হয় কিমান সুন্দৰ লাগিল হয়। সেউজীয়া পৰিৱেশটোৱেই হৈছে আপোনালোকক আৰু বেলেগকৈ ক'ব নালাগে না, সেউজ। সদায় সেউজীয়া হৈ থাকিব বিচাৰোঁ, সদায় চিৰসেউজীয়া। চিৰসেউজীয়া মই হ'ব বিচাৰি সেউজ বননিৰ কাষে কাষে ফুৰু ঘূৰি। মৰম পাওঁ নে কি বুলি জীপাল হৈ তুলিবলে, সকাহ পাওঁ নে কি বুলি মৰম উলাহেৰে। না 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 না। আচলতে সাৰেগামা নজনাকৈ গীত গোৱা প্ৰথমজন যুৱক ময়ে হ'ম নেকি। স্কুলৰ শিক্ষাই শিক্ষিত নহয়, তাৰ কাৰণে সাৰেগামা নজনাকৈ গোৱা যে নিজৰ কণ্ঠটো কিবা মানে এখপকৈ ৰৈ যায়। ৰৈ যোৱা ইয়াত মানে মালমতে মই যিটো কৰি যাওঁ, নিজকে নিজে ফূৰ্তি পাওঁ, সেইটোৱে আৰু। লোকক ফূৰ্তি দিবলৈ মই বিচৰা নাই, কিন্তু মই নিজকে নিজে ফূৰ্তি কৰিবলৈ বিচাৰোঁ। নিজকে নিজে কেলৈ ফূৰ্তি কৰিব বিচাৰোঁ, সদায় ফূৰ্তি মনে থাকিব লাগিছে, আনন্দ মনে থাকিব লাগে বুলি কয় যে, সেইকাৰণে নিজক ফূৰ্তি কৰি ৰাখিব লাগে সদায়। কাৰণ এই আত্মাত ভগৱান আছে যে, এই ভগৱান সন্তুষ্ট কৰাই ৰাখিবলৈ কাৰণে নিজে ফূৰ্তি কৰি থাকিব লাগে বুলি কৈছে। সেইকাৰণে ফূৰ্তি কৰি থাকোঁ মই। সকলো লগত ফূৰ্তি কৰিব নোৱাৰোঁ, সময়মতে আপোনালোকৰ লগত লগ পাব নোৱাৰোঁ, সময়মতে আপোনালোকৰ লগত টাইম দিব নোৱাৰোঁ, যদিও মই ফূৰ্তি কৰি আছোঁ নহয় নিজক নিজে লৈ কিনি। ছাঁটোকে মই নিজৰ সংগী হিচাপে লৈ ফূৰ্তি কৰি থাকোঁ আৰু। বহুতে পাগল বুলি কয়, মোৰ কিন্তু বিশ্বাস নহয়।